প্রমোদ বড় সরকার আপনি হুঁশিয়ার হয়ে থাকক আপনার বাতে ঘাতে আক্রমণ করিম আমি হয় মরিম হয় তরিম আমি এতিয়া আর আমার সময় না আমার 1.5 বছর কাল আছে আপনি আমাকে অ্যারেস্ট করে সময় দিও আমি রাজি আছো নহলে আমাক গুলিয়ে মারক 35 বছর হল কিবা বেলেগ বেলেগ এটা দফা দি পেলাই আপনালোকে আমাক বঞ্চিত কৰি রাখে ভেঞ্চাৰ টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আজি কাজলগাঁও আমি এলানি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছো আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ অসম চৰকাৰ তথা বিটাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও এইবিলাক কাম আজি কপিতেও মানে কামটো কাৰ্যকাৰী কৰা নাই আমাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে ইস্তাহাৰত লিখি দিছিল যে 6.3 দফা অনুযায়ী বিটাৰত যিমানবোৰ স্কুল আছে সকলো স্তৰৰ সকলো মাধ্যম সকলো স্তৰৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ব প্ৰমোদ বড়ো চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল আমাৰ হাতত ইস্তাহাৰো আছে ঠিক এই ইস্তাহাৰী অনুযায়ী আজি কপিত স্কুলসমূহ প্ৰাধিকৰণ কৰা হোৱা নাই আৰু বৰঞ্চ 2023 চনত এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ কণ কণ ফুলকুমলীয়া ল'ৰা ছোৱালীৰ মুখৰ ভাত MDM প্ৰমোদ বড়ো চৰকাৰ আৰু বিজেপি চৰকাৰে কাঢ়ি লৈছে গতিকে আমি এই স্থলীৰ পৰা আপোনালোকক ধিক্কাৰ দিছো অনতি পলমে বিটিআৰৰ যিবিলাক ইলেকশ্যন হ'ব এই ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমি কোনো ধৰণৰ এপইণ্টমেণ্ট নাপাওঁ তেতিয়াহ'লে আমি আজি তো শান্তিভাৱে কৰি আছো আৰু আমি উইদাউট পাৰ্মিশ্যন নোলোৱাকৈ হয় মৰিম হয় তৰিম ৰেল অৱৰোধ কৰিম আমি এই স্থলীৰ পৰা প্ৰমোদ বড়ো চৰকাৰ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো আমাৰ কাৰ্যকাল বেছিভাগ শিক্ষকৰে 1 বছৰ 2 বছৰ আছে গতিকে এই অলপমান দয়া কৰি আমাৰ শিক্ষকবিলাকক আমি দীৰ্ঘদিনীয়া 30-35 বছৰ হ'ল কিবা বেলেগ বেলেগ এটা দফা দি পেলাই আপোনালোকে আমাক বঞ্চিত কৰি ৰাখে গতিকে মই অনুৰোধ জনাইছো বিটিআৰৰ 6.3 দফাটো যদি কাৰ্যকাৰী নকৰে তেতিয়াহ'লে প্ৰমোদ বড়ো চৰকাৰ আপনি হুঁশিয়াৰ হৈ থাকক আপোনাক বাতে ঘাতে আক্ৰমণ কৰিম আমি শিক্ষকসকলে হয় মৰিম হয় তৰিম আমি এতিয়া আৰু আমাৰ সময় না আমাৰ 1.5 বছৰ কাল আছে গতিকে আমি হুঁশিয়াৰ কৰি দিছো আপনি আমাকে অ্যারেস্ট কৰি সময় দিয়ক আমি ৰাজি আছো নহলে আমাক গুলিয়ে মাৰক গতিকে আমি আৰু সহ্য কৰিব মানে আমাৰ কিবা নাই ধৈৰ্যৰ সীমা বান্ধি উকলি গৈছে